নমস্কাৰ বন্ধুসকল, ভোগালী বিহুৰ উপলক্ষে বিভিন্ন ধৰণৰ পিঠাপনা লাড়ুৰ ভিডিঅ' দি থকাই হৈছে। সেইকাৰণে আজি আপোনালোকক আকৌ মই নাৰিকল পিঠা আৰু লগতে তিলৰ পিঠাৰ ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। আৰু এয়া আপোনালোকে স্ক্ৰীণত মন কৰিছেই চাগে, এয়া আমি ঢেঁকীত বৰা চাউলৰ পিঠাগুড়ি খুন্দি আছোঁ। কলা বৰা চাউলৰ পিঠাগুড়ি আপোনালোককতো দেখুৱালোৱেই কেনেকৈ পিঠা বনালোঁ। এতিয়া এয়া বগা বৰা চাউলৰ সহায়ত কেনেকৈনো পিঠা বনাম তাকে দেখুৱাইছোঁ। আৰু এই ঢেঁকীটো হৈছে ৰেডিমেড ঢেঁকী। যিসকলে আগৰ পৰাই মোৰ ভিডিঅ' চাই আহিছে তেওঁলোকে জানে এই ঢেঁকীটো আমাৰ আছে আৰু আমি এনেকৈ ব্যৱহাৰ কৰি থাকোঁ। যলৈকে মন যায় তলৈকে নিবলৈ পাৰোঁ, সেইকাৰণে সুবিধা হয়। আৰু পিঠাপনা খুন্দিলে ভিতৰৰ পাকঘৰত যথেষ্ট লেতেৰাও হয়, চালোতে পৰে যে, সেইকাৰণে আগফালৰ ষ্ট'ৰ ৰুমত আমি এনেকৈ নি লৈছোঁ। এজনে খুন্দিলে এজনে চালিবও লাগিব, আকৌ মই লগতে ভিডিঅ' কৰিছোঁ, সেইকাৰণে তিনিজনে লাগি গৈছোঁ। আৰু এয়া চাওকচোন, ভিডিঅ' কৰিবলৈ থাকিয়ে গৈছিল। এয়া মই পিঠা বনাই আছোঁ। এয়া তিল আৰু চেনি আৰু ইলাচি গুড়ি অকণমান দিয়া হৈছে। পূৰা মিক্সিত ধুনীয়াকৈ খুন্দি লৈছোঁ। প্ৰথমে ভাজিলোঁ, তাৰপিছত মই খুন্দি মেলি আকৌ পাউডাৰ কৰি লৈছোঁ। আৰু এয়া অন প্ৰচেছ, মানে পিঠা বনাই আছোঁ। আৰু তথাপি আৰু পিঠাকেইখন কেনেকৈনো বনাইছোঁ তাকে দেখুৱাই দিওঁ। এয়া হৈছে বগা বৰা চাউল, কলা বৰা চাউলটো আপোনালোকক দেখুৱালোৱে। আৰু পিঠাকেইবিধ এতিয়া ধুনীয়াই হৈছে, কাৰণ নতুন বৰা চাউল হয়, এয়া কাটি বৰা হয়, সেইকাৰণে ভালেই লাগিছে বনাই। আৰু তিলৰ পুৰ মাজত দিলোঁ, তিল, চেনি, ইলাচি গুড়ি, আৰু এতিয়া ধুনীয়াকৈ মেৰাই দিছোঁ কাপোৰেৰে। যোনে যেনেকৈ মেৰিয়াই, চবৰে ষ্টাইল বেলেগ, মই কাপোৰে মেৰিয়াই দিওঁ এনেকৈ। কেতিয়াবা মন গ'লে হাতেৰেও মেৰিয়াই দিওঁ বাৰু, কোনে কিমান গৰম সহ্য কৰিব পাৰে সেই তাৰে কথা। আৰু এয়া পিঠা বনাবৰ বাবে মাত্ৰ ঢেঁকীতেই যে খুন্দিব লাগিব তেনেকুৱা কথা নহয়, মিক্সিত খুন্দিও পাৰে। খালি কথাটো হৈছে কি, ঢেঁকীত খুন্দিলে পিঠাটো বেছি মিহি হয়, সেইবাবেহে ঢেঁকীত খুন্দা যায়। নহ'লে বা যদি সময় নাথাকে তেন্তে মিক্সিতো খুন্দি ল'বলৈ পাৰে। আৰু আমাৰ চেনেলত আগতেও ভিডিঅ' আপলোড কৰা আছে, মিক্সিত খুন্দি কেনেকৈনো পিঠা বনাবলৈ পাৰি সেয়া ধুনীয়াকৈ দেখুওৱা হৈছে। আৰু এতিয়া মই বনাই লৈছোঁ। পিঠাকেইখন দেখি আপোনালোকে মন কৰিছে চাগে, পিঠাকেইখন ক্ষীণ আৰু দীঘল হৈছে আৰু বহুত পাতলা হৈছে, আপোনালোকে মন কৰিছে চাগে। এটা বস্তুৱে এই পিঠা বনালে মানে মন কৰিবলগীয়া কথা হৈছে কি, পিঠাটো বেছি ডাঠ হ'ব নালাগে। কেতিয়াবা বহু লোকে হাতাৰে পিঠাগুড়িখিনি দি দিয়ে আৰু লগালগ টানি দিয়ে দীঘলকৈ, কিন্তু পিঠাৰ যোনটো লেয়াৰটো হয় বিৰাটেই ডাঠ থাকে মানে। আৰু সেই ডাঠ হ'লে মানে কি হয়, মুখত চুবালে মানে একদম বহুত বেলেগ ধৰণৰ লাগে, দাঁতত লাগি ধৰে। কিন্তু পিঠাখন যদি পাতল হয় নহয়, খাবলৈ বিৰাটেই সোৱাদ হয়। সেইকাৰণে পৰাপক্ষত পাতলকৈ বনাবলৈ চেষ্টা কৰিব লাগে। আৰু এয়া ইতিমধ্যে কেইখনমান বনোৱা হৈছেই, আপোনালোকক অলপমান দেখুৱাই দিছোঁ। আচলতে প্ৰথমে বনোৱাখিনি আধা মায়ে লৈয়ে গ'ল, বেলেগকৈ থৈ দিছে ডাঙৰ খৰাহী এটাতে। আৰু এয়া এতিয়া ডলাখনত এয়া পিঠাখিনি আমি চিলিণ্ডাৰ এয়া ফিট কৰি লৈছোঁ, ধুনীয়াকৈ গেছতে বনাই আছোঁ। খৰিত বনালে বৰ নষ্ট হয় পিঠা, সেইকাৰণে গেছতেই বনাইছোঁ, কেতিয়াবা ষ্টভতো বনাওঁ। আৰু এয়া চাওকচোন কেনেকুৱা দেখিছে জনাব। আৰু একেদিনাই মায়ে ক'লে নাৰিকল পিঠাও বনা। কলা বৰা চাউলৰ পিঠা যেতিয়া বনাইছিলোঁ তেতিয়া নাৰিকলটো দিছিলোঁৱে, কিন্তু বগা চাউলৰ মানে পিঠাগুড়িতে বগা বৰা চাউল দি পেলাই আকৌ নাৰিকল পিঠাও বনা বুলি ক'লে। সেইকাৰণে আকৌ নাৰিকল গুড়িও ৰেডি কৰি দিলে সকলো। আৰু এয়া মই নাৰিকলৰ পুৰ দি পেলাই আকৌ নাৰিকল পিঠা বনাইছোঁ। আৰু নাৰিকল দিলে বাৰু পিঠাকেইখন চাফা চাফা লাগে, কাৰণ মেৰুৱা পাছতে পিঠাখন বগা দেখি, কিন্তু তিলৰ বনালে ধৰিব পাৰি, ওপৰ পাৰ্টটো ক'লা ক'লা হৈ থাকে। আৰু বিশেষকৈ মই বনোৱা পিঠাকেইখনত বেছিয়ে ধৰিব পাৰি, ওপৰৰ লেয়াৰটো মানে পাতল হৈ থাকে যে, ওপৰতে দেখিয়ে পায় ক'লা হয় পিঠাকেইখন, আপোনালোকে মন কৰিলেই চাগে অলপ আগতে। আৰু এতিয়া নাৰিকল পিঠা এতিয়া বনাই আছোঁ, মানে একেদিনাখনেই বহুত বনাবলগীয়া হৈছে। আপোনালোকক শেষত কৈ আছোঁ বাৰু কেইখন বনাইছোঁ। মোৰ মানে প্ৰব্লেম এটা আছে, যেতিয়া মই পিঠাখিনি বনাই ভাল পাওঁ বা চাউলটো যদি ভাল হয় তেতিয়া পিঠাখন মোৰ দীঘল হৈ হৈ গৈয়ে থাকে।
চুটি কৰিবলগীয়া হৈ যায় আকৌ মনত পেলাই পেলাই। কিন্তু এইটো নিজৰ কথা বাৰু, পিঠা দীঘলকৈ খায় নে চুটিকৈ খায়। চুটিকৈ খালে মানে চুটিকৈ বনাবলৈ পাৰে। আৰু প্লেটৰ কথাও থাকে, কেতিয়াবা যদি প্লেটখন সৰু হয় আৰু পিঠাখন যদি দীঘল হয়, আলহীক দিয়াৰ সময়ত তেনেকৈও বেয়া লাগে, কাৰণ পিঠাখন আগলকৈ থাকি যায়, আগবাঢ়ি থাকে, তেতিয়াতো ভাল নালাগিব। সেইকাৰণে আচলতে এটা ষ্টেণ্ডাৰ্ড চাইজতে হ'ব লাগে, বহুত বেছি দীঘলো হ'ব নালাগে। সেইটো মোৰে কেতিয়াবা ভুল হৈ যায়, কাৰণ মই নিজে বেছি দীঘলকৈ বনাই পাওঁ। এনেই দেখিবলৈতো ভালেই লাগে আৰু খাবলৈও ভাল লাগে, কিন্তু অভাৰ দীঘল হ'লে প্লেটৰ পৰা আগবাঢ়ি থাকে, তেতিয়া লাজেই লাগে মানুহক দিবৰ বাবে। মই পিঠা বনালে নাৰিকলৰ গুড়িখিনি যেতিয়া প্ৰস্তুত কৰোঁ, তেতিয়া প্ৰথমে নাৰিকল আৰু চেনিটো ভাজি লওঁৱেই। কিন্তু ভাজি লোৱাৰ পাছত যেতিয়া অকণমান ঠাণ্ডা হয়, তেতিয়া মই মিক্সিত আকৌ এবাৰ মাৰি লওঁ, মানে অলপ পাউডাৰ ধৰণৰে কৰি লওঁ। তেতিয়া পিঠাটো সৰু সৰু দেখি আৰু ভাল লাগে বনাই, বস্তুটো মিহি হয়। কিন্তু ডাইৰেক্ট ভাজি পেলাই যদি পুৰটো মই পিঠাৰ ভিতৰত দি দিওঁ, পিঠাখন বহুত শকত শকত হয় আৰু পিঠাৰ মানে লেয়াৰটো অলপ ডাঠ কৰিবলগীয়া হৈ যায়। তেনেকৈ হ'লে মানে পিঠাখন বৰ বেলেগ ধৰণৰ দেখি, মানে মিহি নালাগে আৰু ক্ষীণো নালাগে। সেইকাৰণে মই পাউডাৰ কৰি লোৱাৰ কাৰণে, এয়া আপোনালোকে মন কৰিছে চাগে, বস্তুটো বহুত মিহি হৈছে, দেখিছেনে? ইয়াতো মই সেই চেনি, নাৰিকল আৰু ইলাচি গুড়ি দিছোঁ, খুব ভাল লাগে, বৰ বেছি দিব নালাগে। ইলাচি গুড়ি গোন্ধটো যদি আকৌ বেছি উগ্ৰ হয় তেনেকৈও ভাল নালাগে, অলপমান জাষ্ট দি দিলে হৈ যায়। এয়া নিজৰ কথা আৰু, এইটো যদি ইলাচি কোনোবাই বেয়া পাই দিলে তেতিয়াহ'লে স্কিপ মাৰিবও পাৰে। আৰু পিঠাখনৰ একেবাৰে শেষৰ অংশকেইটা মই কাপোৰেৰে হেঁচি দিওঁ যাতে বন্ধ হৈ যায়। বৰ বেছি জোৰেও হেঁচিব নালাগে, নহ'লে ভাগি যায়। গোটেই পিঠাবোৰ মিলাই হিচাপ কৰিলে অতি কমেও 400মান বনোৱা হৈছে, আৰু এয়া অলপমানহে আপোনালোকৰ আগত দেখুৱালোঁ। আৰু ইমানবোৰ পিঠা দেখাই থকা সম্ভৱো নহয়, কাৰণ আমি বনাই পেলাই আমাৰ ঘৰ মানুহবিলাকক আমি দিছোঁ মৰমতে, আৰু লগতে নিজেও খাইছোঁ। সেইকাৰণে হিচাপ তেনেকৈ কৰি থকা নাই, কিন্তু 400 ওচৰা-ওচৰি যে হৈছে সেয়া কিন্তু চিয়'ৰ। তেন্তে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰে লগ পাম। ধন্যবাদ।